একদম মাটি হৈ গ'ল কাৰণ আমি এইটোৱে আমাৰ জীৱিকা নিৰ্ভৰ এই প্ৰতিমাৰ ওপৰতে। এতিয়া ধৰ এই বছৰ এনেকুৱা হ'ল আমাৰতো এই প্ৰতিমাবিলাক ৰেডি কৰিছিলোঁ, তাৰপিছত এতিয়া পূজাই নহয়, পূজা হ'ব বুলি নিয়ম হ'ব মানে আমাৰ এতিয়া আমি কেনেকৈ চলিম কি কৰিম মানে সেইটো লৈ বৰ চিন্তিত আমি। যোৱা বছৰ আপোনালোকে প্ৰতি বছৰ মোটামুটি 12টা 14টা প্ৰতিমা বনাই সেই তাৰ ওপৰতে ধৰক আমাৰ জীৱিকা নিৰ্ভৰ মানে ছিজনে ছিজনে প্ৰতিমা বনাই থাকোঁ। বিশ্বকৰ্মা বনাওঁ, আকৌ দেৱালী কালী বনাওঁ, তাৰপিছত আপোনাৰ এই সৰস্বতী বনাওঁ, দুৰ্গা বনাওঁ। কিন্তু এইবাৰতো আমাৰ একেবাৰে এই ক্ষেত্ৰত আপোনালোকে যিহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকৰ কিবা সহায় একো আজিলৈকে পোৱা নাই। এই 6 মাহৰ লকডাউন গুচি গ'ল, এই লকডাউনত আপোনালোকে যিহেতু বহুত কষ্টৰ সন্মুখীন হৈছে, কেনেকৈ আপোনালোকে এতিয়া কাম নকৰাকৈ জীৱন নিৰ্বাহ কৰি আছে বৰ্তমান? এতিয়া মানে আমি কিবা এই আগৰ অলপ চলপ পইচা আছিল বেংকত, সেই উঠাই খাই এতিয়াতো সেইখিনিও এতিয়া মানে আমাৰ যে কি হ'ব তাকে চিন্তা কৰি আছোঁ। গভৰ্ণমেণ্টে বহুত ধৰ কিছুমান দৰ্জন চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই গুৰুত্বই দিয়া নাই, আমাৰ ফালে লক্ষ্যই কৰা নাই চৰকাৰ। আপোনালোকে দাবী কৰি আহি আছে যে আমিও পইচা পাব লাগে। আমি এতিয়া ধৰক আমি মৃন্ময় শিল্পী, আমি মাটিৰ প্ৰতিমা চতিমা তৈয়াৰ কৰোঁ, এইবিলাক বনাই যাব অৰ্ডাৰ লওঁ, কিন্তু এইবাৰতো আমাৰ একেবাৰে চব পানী হৈ গ'ল মানে এতিয়া কেনেকৈ চলিম কি কৰিম তাকে চিন্তা কৰি একো দিহাই নাপাওঁ। আপোনালোকৰ মৃন্ময় আৰু যিহেতু এইবিলাক কাম কৰি খাই আছে, সৰুৰ পৰা এইটোৱে কৰি আছোঁ, আৰু যদি এনেকুৱা বন্ধ হৈ যায় তেনেহ'লে আপোনালোকৰ চলা অসুবিধা হ'ব। অসুবিধা মানে মৰব লাগিব, আমাৰ মৰাৰ বাহিৰে আৰু একো পথ নাই। এনেক্ষেত্ৰত আপোনালোকে চৰকাৰৰ পৰা দাবী কৰিছে নিশ্চয়? দাবী এতিয়ালৈকে আমি এবাৰ কৰা হৈছিল, কৰাটো মানে একো তাৰ ফল নাপালোঁ। আপোনালোকৰ দুজনে তাৰমানে মৃন্ময় শিল্পৰ কাম কৰিয়ে পৰিয়ালটো চলাই আহিছে? এইবিলাক কাম কৰি থাকোঁ, কিন্তু চৈত মাহৰ পৰাতো কাম বন একোৱে নাই, প্ৰতিমাও নাযায়। এতিয়া চলাইতো দিগদাৰ হ'ল, এতিয়া 6-7 মাহ বা 8 মাহ হ'লে এটাও কাম নাই। এতিয়া কেনেকৈ চলিম কি কৰিম সেইটোকে ভাবি আছোঁ আমি। এতিয়া বেলেগ কাম বনো নাই, খেতি বাতি একোৱে নাই, এইটোৰ ওপৰতে নিৰ্ভৰ কৰে। কিন্তু এতিয়াতো আমাৰ দিগদাৰী হ'ল, কাম বন প্ৰতিমাও নাযায়। এতিয়া দুৰ্গা প্ৰতিমা বনালোঁ, এতিয়া সেইগিলাওতো নাযাব। যিকেইটা অৰ্ডাৰ হৈছিল যে নাই এই বছৰ আমি পূজা খালি নিয়ম কৰিম, পূজা কৰিলে আকৌ গণ্ডগোল হ'ব। এইবাৰ কোনো এখন প্ৰতিমাৰ থানতো আপোনালোকৰ অৰ্ডাৰ অহা নাই? নাই আপোনাৰ আহিছিল, কিন্তু আহিছিল আকৌ ঘূৰাই লৈ গ'ল, কৈছে যে নাই এইবাৰ আমি পূজা কৰিব নোৱাৰিম। এতিয়া আমি দেখিছোঁ আপোনালোকৰ এই খৰচখিনি নাপালে আপোনালোকে চলিব কেনেকৈ? এতিয়া অৰ্ডাৰ নাপালে হাতৰ পইচা আছিল গোটাইখিনি আমি লকডাউনত এইবিলাক বনাই শেষ কৰি দিছোঁ। আৰু আপোনালোকে নিজে কৰি উঠি আনো হাজিৰা কামৰ মানুহ লগায়? মানুহ নহ'লেতো নহ'ব। হয় মানুহ আৰু 4-5টা মানুহ থাকে। চৰকাৰে কি কৰিব এইটো আহ্বান জনালোঁ। এতিয়া চৰকাৰে যদি সহযোগিতা কৰে তেনেহ'লে আমি বাচি যাব পাৰিম, কিন্তু চৰকাৰে যদি নেদে, কিবা সহযোগিতা নকৰে, তেনেহ'লে মৰি যাব লাগিব। এতিয়া বহুত ঋণদাৰ কৰি প্ৰতিমাগিলা বনাইছোঁ, এতিয়াতো আমাৰ চলিব লগা ৰাস্তাই নাই। এতিয়া চৰকাৰে যদি কিবা সহায় কৰে তেনেহ'লে চলিব পাৰিম। কিন্তু আমাৰতো একোৱেই নাই আৰু বেলেগ কাম একোৱেই নাই, এইটোৰ ওপৰতে নিৰ্ভৰ। এতিয়া সহযোগিতা কৰে তেনেহ'লে অলপ চলিব পাৰিম আৰু বাহিৰেও আৰু বেলেগ কিবা নাই বেলেগ পূজাও বন্ধ, মনসা পূজাও বনাব পৰা নাই, তাৰপিছত বিশ্বকৰ্মাও সেনেকুৱা যোৱা নাই। এতিয়া কেনেকৈ চলিম, এইটো চৰকাৰে যদি কিবা সহায় কৰে নহ'লে আৰু ঠিক আছে বাৰু। এইখিনি আপুনি ভাল লাগিল, আপোনালোকে বহুত কষ্ট কৰি আছে। আশা কৰোঁ চৰকাৰে আপোনালোকক সুবিধা দিব, এইটো আমি কামনা কৰিলোঁ। আমি নিউজ 24